প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া প্ৰত্যক্ষ নেতৃত্বত ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰ BTC প্ৰশাসন আপসু NDFB সকলোৰে মাজত BTR চুক্তি স্বাক্ষৰিত হৈছিল। এই চুক্তি স্বাক্ষৰ হোৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নিজে কোকৰাঝাৰলৈ আহি BTR চুক্তি ৰূপায়ণৰ প্ৰতিশ্ৰুতি দিছিল। কাৰণ এই BTR চুক্তিৰ জৰিয়তে আমি BTCত বড়ো আৰু অনাবড়ো সকলো লোকৰ মাজত ৰাজনৈতিক অধিকাৰ সুন্দৰভাৱে ৰক্ষণাবেক্ষণ কৰি সমন্বয় আৰু সম্প্ৰীতিৰ এডাল নতুন সাঁকো আমি নিৰ্মাণ কৰিব পাৰোঁ। ৰাজ্য চৰকাৰে সেয়েহে BTR চুক্তিৰ ৰূপায়ণৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে। প্ৰায়বোৰ চুক্তিৰ দফা ইতিমধ্যে ৰূপায়ণৰ দিশত আগবাঢ়িছে। BTR চুক্তিক আখৰে আখৰে পালন কৰিবলৈ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। কিছু অঞ্চল কিছু লোকসকল ইতিমধ্যে প্ৰতিবাদ হাইপোষ্ট কৰিছে BTR চুক্তিত একো নাই কি কয়? BTR চুক্তিত বড়োলেণ্ড অঞ্চলত নতুন অঞ্চল সংযোজন, যিসকল সীমামূৰীয়া অঞ্চলত BTR চুক্তিত থাকিব নোৱাৰে তেওঁলোক ওলাই যোৱাৰ ব্যৱস্থা, 60টালৈকে চিট বঢ়োৱাৰ ব্যৱস্থা, বড়োলেণ্ডৰ বাহিৰত বাস কৰা লোকসকলৰ বাবে অট'নমাছ কাউন্সিল, কাৰ্বি আংলঙৰ বড়োসকলৰ বাবে জনজাতীয়ৰ মৰ্যাদা, এক প্ৰকাৰ ক'ব গ'লে বড়ো লোকসকলে বা আন্দোলনকাৰীসকলে যিমান আকাশৰ তলত বিচাৰিব পৰা ব্যৱস্থা আছিল সকলোখিনি BTR চুক্তিত দিয়া হৈছে। মই ভাবোঁ যে ইয়াৰ পিছত খুজিলেও দিবৰ কাৰণে একো নাথাকে, কাৰণ যেতিয়া মোৰ হাতত থকা গোটেইখিনি মই ঢালি উজাৰি দি দিলোঁ, ইয়াৰ পিছততো খুজিলেও একো নাথাকে। গতিকে এইখন BTC চুক্তিত যদি কোনোবাই একো নাই বুলি কয় সেইটো ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত হ'ব লাগিব, আন ইয়াত কোনো উদ্দেশ্য থাকিব নোৱাৰি। গভৰ্ণৰ শাসনটো আমিও নাৰাখোঁ, কিন্তু COVID-19টোতো এইটো কোনো মানুহে লৈ অহা বস্তু নহয়। গতিকে আজি যদি কোনোবাই কয় যে COVID-19ৰ পৰিৱেশৰ মাজতো ইলেকশ্যন পাতিব লাগে, সেয়া সম্ভৱ নাছিল। কিন্তু আজি ৰাজ্য চৰকাৰে যুদ্ধ কৰি কৰি ক'ভিড পৰিৱেশ প্ৰায় সাম কটোৱাইছে। ডিচেম্বৰ মাহত BTADত ইলেকশ্যন হ'ব বা BTRৰ ইলেকশ্যন হ'ব। গতিকে যি দুজন সন্মানীয় ব্যক্তি উচ্চতম ন্যায়ালয়ত গৈছে তেওঁলোকক আমি যথাযোগ্য সাংবিধানিক উত্তৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াতেই দিম, কাৰণ বিচাৰকসকলেও বুজি পাব যে COVID-19ৰ মাজত ৰাজ্য চৰকাৰে যদি এমাহ লৈছে সেইটো কি ইমান ডাঙৰ কাম কৰিলে যে তাৰ কাৰণে আমি একেবাৰে উচ্চতম ন্যায়ালয় গৈ পাব লাগে।